Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো আমাৰ অসমৰ বুকুত বৰ্তমান সময়ত যেহেতু কৰ্মসংস্থাপনৰ যি ঢৌ উঠিছে সেয়া নিশ্চয় আপোনালোকে গম পাইছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিখনে যি প্ৰকাশ পাইছে তাৰ মাধ্যমত আমি সকলোৱে গম পাইছো অসমৰ শিক্ষিত নিবনুৱাৰ এতিয়া আৰু সকাহ লাভ কৰিব পাৰিব। এতিয়া আৰু তেনেকুৱা কোনো টেনচন হোৱাৰ কোনো কাৰণ নাই, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে 5 লাখ কোটি টকা সকলো যুৱক যুৱতীৰ একাউণ্টত ভৰাই দিব। যিসকল যুৱক যুৱতীয়ে শিক্ষিত নিবনুৱা হিচাপে পৰিগণিত হৈ আছে তেওঁলোকক বিশেষকৈ এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিব। যিসকল ব্যক্তিয়ে ঘৰত বহি থাকি এতিয়াও চিন্তাত মগ্ন হৈ আছে যে সঁচাকৈ জীৱনত যেন একো কৰিব নোৱাৰিলোঁ, লেখাপঢ়া কৰিলোঁ ঠিকেই, হয়তো টকা পইচাৰ অভাৱৰ বা মূলধনৰ অভাৱত কিবা এটা বিজনেছ কৰাৰো সেই সকাহ লাভ কৰিব পৰা নাই। চ' আজিৰ পৰা আৰু আপোনালোকৰ সেই টেনচন এতিয়াৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব, কিয়নো অসম চৰকাৰে এনেকুৱা এখন আঁচনি লঞ্চ কৰিছে যিখন আঁচনিৰ জৰিয়তে আপোনালোকে সকলোৱে 2 পৰা 5 লাখ টকালৈকে লাভ কৰিব পাৰিব একেবাৰে বিনামূল্যে। কোনো সুদ কোনো ইণ্টাৰেষ্ট নিদিয়াকৈ আপোনালোকে এই টকা লাভ কৰিব পাৰিব। চ' ইতিমধ্যে এই কথাখিনি ঘোষণা কৰিছে আৰু ইয়াৰ যি প্ৰচেছ এই প্ৰচেছখিনি ইতিমধ্যে কৰি হৈ গ'ল। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনো অলৰেডি কৰাৰ কাৰণে যোগ্য হৈ যাব। আপোনালোকে ইতিমধ্যে অনলাইন ৰেজিষ্টাৰ কৰাৰ কাৰণে সেই প্ৰচেছখিনি লাভ কৰিব পাৰিব। চ' ইতিমধ্যে সকলোখিনি ছাইটতে আমি এই কথা উপলব্ধি কৰিব পাৰিছোঁ যে অসম চৰকাৰে সকলো যুৱক যুৱতীৰ কাৰণে 2 পৰা 5 লাখ টকালৈকে দিয়াৰ কাৰণে সাজু হৈছে। চ' এই টকা আপোনালোকে কেনেকৈ গ্ৰহণ কৰিব? যিসকল মেট্ৰিক পাছ তেওঁলোকেও এই টকা লাভ কৰিব পাৰিব, আৰু যিসকলে BA পাছ বা IIT হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰিছে তেওঁলোকেও এই টকা লাভ কৰিব পাৰিব। চ' আপোনালোকে কেনেকৈ এই টকা লাভ কৰিব? এই টকা লাভ কৰাৰ কাৰণে আপোনালোকৰ হাতত কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আজি মই এই সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনালোকে লক্ষ্য কৰিব লাগিব আপোনাৰ হাতত থকা আপোনাৰ কেছ প্ৰুফ চাৰ্টিফিকেট। তাৰপাছত আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকে যিহেতু অসমৰ বাসিন্দা সেই হিচাপে অসমৰ ৰেচিডেঞ্চি যি চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেট আপোনালোকৰ প্ৰয়োজন হ'ব। 3 নম্বৰত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, আপোনালোকৰ ফোন নম্বৰৰ প্ৰয়োজন হ'ব, আপোনাৰ এখন একাউণ্ট অৰ্থাৎ এখন বেংক একাউণ্ট আপোনাৰ প্ৰয়োজন হ'ব। লগতে আপোনালোকৰ প্ৰয়োজন হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। ইতিমধ্যে আমি সকলোৱে এই চাৰ্টিফিকেটখন অফলাইনৰ যোগেদি আমি লাভ কৰিছিলোঁ, কিন্তু বৰ্তমান সময়ত এই চাৰ্টিফিকেটখন অনলাইনৰ থ্ৰুত লাভ কৰিব পৰা যায়। চ' আপোনালোকে সকলোৱে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট যিখন হয় সেই চাৰ্টিফিকেটখন আপোনালোকে লাভ কৰিব পাৰিব। বৰ্তমান সময়ত CSC চেণ্টাৰ বা যিবোৰ ফটোশ্বপ দোকান থাকে অনলাইনৰ যিসকলে কাম কৰে তেওঁলোকৰ ওচৰত যে ক'লে তেওঁলোকে সেই চাৰ্টিফিকেটখন বনাই দিব আপোনাক, হয়তো কিবা এটা মূলধন লৈ কেনে। চ' আপোনালোকে এই ডকুমেণ্টছখিনি কালেক্ট কৰক আৰু এই ডকুমেণ্টছখিনিৰ সৈতে আপোনাৰ যি কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনৰ যি ডকুমেণ্টছ সেইখিনি ডকুমেণ্টছৰ আপোনাৰ প্ৰয়োজন হ'ব। লগতে বিশেষকৈ আৰু এটা ইম্পৰ্টেণ্ট কথা সেইটো হ'ল আপোনালোকে যি কাম কৰি আছে, হয়তো আপুনি কিবা কোম্পানীৰ বৰ্তমান হয়তো ছাৰ্ভিচ কৰি আছে বা কিবা এটা কৰি আছে, সেই কামখিনি বা হয়তো কিবা এটা বিজনেছ আপুনি কৰি আছে বা ক্ষুদ্ৰ কিবা এটা ইণ্ডাষ্ট্ৰি আপুনি আৰম্ভ কৰিছে, সেই ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰি যি আৰম্ভ কৰিছে তাৰ এটা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা আপোনাৰ যিকোনো স্কিল ডেভেলপ কৰা। আপুনি হয়তো কিবা এটা কাম শিকিছে, হয়তো গাড়ী মেকানিক হ'ব পাৰে, হয়তো আপুনি লেপটপ মেকানিক্স হ'ব পাৰে বা বিভিন্ন ধৰণৰ হয়তো আপোনাৰ মোবাইল ফোনৰ মেকানিকে বা মোবাইল যি ৰিপেয়াৰ কৰা হয় সেইবোৰ কাম। এনেকুৱা ধৰণৰ বহুত ধৰণৰ কাম আছে যিবোৰ কাম আপুনি যদি কৰি আছে তেতিয়াহ'লে সেই কামৰ এটা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা সেই কামৰ যি আপোনাৰ স্কিল চাৰ্টিফিকেট পোৱা যায় সেই স্কিল চাৰ্টিফিকেটখন আপোনাৰ প্ৰয়োজন হ'ব। সেই চাৰ্টিফিকেটখন লৈ কিনে আপুনি আৰম্ভ কৰিব পাৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন, কিয়নো বৰ্তমান সময় অলৰেডি মুকলি হৈ গ'ল সেই প্ৰচেছখিনি। আপোনালোকেও ইতিমধ্যে এই প্ৰচেছখিনি লাভ কৰিব পাৰিব। আপোনালোকে সেই গুগলত যাই যদি চাৰ্চ কৰে তেতিয়াহ'লে নিশ্চয় গম পাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি নামৰ এই ৱেবছাইটখনে যদি আপোনালোকে ক্লিক কৰে নিশ্চয় আপোনালোকে গম পাব সকলোখিনি কথাই। চ' আশা কৰিম সকলোৱে এই প্ৰচেছত এপ্লাই কৰক আৰু সকলোৱে ইয়াৰ প্ৰতি অন্তৰ্ভুক্ত হওক, কিয়নো অসমৰ যুৱক যুৱতীৰ কাৰণে অসম চৰকাৰে যি পদক্ষেপ লৈছে এই সকলোতকৈ ভাল এখন পদক্ষেপ। আমাৰ যুৱ সমাজক বা নিবনুৱা সমাজক কেনেকৈ গ্ৰথ কৰিব পাৰি বা কেনেকৈ আত্মনিৰ্ভৰশীল কৰিব পাৰি তাৰে এক প্ৰকল্প ইতিমধ্যে চৰকাৰে হাতত লৈছে। চ' এই কামখিনি সকলোৱে কৰাৰ কাৰণে চেষ্টা কৰক। আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।